আজি ছেপ্টেম্বৰৰ 2 তাৰিখে ভাদ মাহ। আমি আহি থিয়েটাৰ নাওজানত থিয়েটাৰ কৰি পেলাই আমি ফলঙনিলৈ যাবলৈ ওলাইছোঁ গোলাঘাটৰ। আহোঁতে আমি দেওপানী মন্দিৰত সোমালোঁ। এয়া দেওপানী মন্দিৰত পূজা পাতল দি এয়া ওলাইছোঁ ফলঙনিলৈ। এইখিনি আমাৰ যাত্ৰা পথৰ বিবৃতি। এয়া আমাৰ গোটেইখিনি মানুহ। এয়া মন্দিৰৰ গেট। এয়া মন্দিৰ। এয়া পূজা পাতল দি এইখিনি আনিছোঁ। এতিয়া আকৌ উভতি গৈ আছোঁ আমি। গোলাঘাট জিলাৰ সৰু পথাৰ হৈ দেওপানী মন্দিৰলৈ আমি আহিলোঁ। বিৰাটেই ধুনীয়া এখন ঠাই, খুব ভাল লাগিলে। দেৱী মাৰ আশীৰ্বাদ লৈ পেলাই আমি আমাৰ আগৰ যাত্ৰা আৰম্ভ কৰিছোঁ। এইবাৰ আমি যাম ফলঙনিলৈ, তাৰ পৰা আমি যাম গৌৰীসাগৰলৈ। এই যাত্ৰাটো খুবেই সুন্দৰ, আৰম্ভণিটো খুবেই সুন্দৰ, বিৰাট ভাল লাগিছে। দেখা যাওক আগলৈ কি হয়। ধন্যবাদ।